হেল্ল' গাইজ, চ' ৱেলকাম বেক টু অল অসম লেজেণ্ড। স্বাগতম জনালোঁ নতুন এটা ব্লগলৈ। তো গাইজ, আজি আমি চাব আহিছোঁ মধুবাল থিয়েটাৰ প্ৰস্তুতি বাৰ। তো বলক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া জাতীয় সংগীতটো পৰিৱেশন কৰিলোঁ। এতিয়া আমাৰ থিয়েটাৰ আৰম্ভ হ'ব মধুবালা। তো চাই থাকক। রাঙলি কলিজা গানে সাজি ললো গোলাপী দলিচা হিয়াতে সপোনৰ ঘৰ এখনি সাজিলা। মুখাগ্নি যিয়েই নকৰক কিয়, সিহঁতৰ চিতা কিন্তু সাজিম মই তোৰ বায়েৰে। এটা কুলাংগাৰৰ পিতৃ হৈ থকাটো কম ডাঙৰ পাপ নে? আৰু ভাই, আপোনালোকৰ গাত হাত দিয়াৰ পাৰ্মিশ্যনটো ওপৰলৈ আমাৰ পুলিচবোৰক নিদিয়ে, গতিকে আমাৰ আৰামেই আৰাম। মই ইয়ালৈ তোমালোকৰ লেকচাৰ শুনিবলৈ অহা নাই। কাৰণ সিহঁতৰ দৰে ভয় কৰি চলাৰ অভ্যাস মোৰ নাই। অনাথ হলো বুলি লাজ মান ত্যাগ কৰাৰ ধান্দা মোৰ নাই। হেল্ল' হয়নে? মোৰহে বন্দনা কৰে, তোমাৰ নহয়। পাৰ্টিৰ মানুহ, সমষ্টিৰ মানুহ, আটাইৰে কাৰণে তুমি হলা এটা আউটডেটেড পাৰ্চন। তাইকটো এতিয়াও এওঁলোকে ঢুকিয়েই পোৱা নাই। তুমি ডাঙৰ কৰিবা, বয়স আৰু দুৰ্ভাগ্যই কাবু কৰি পেলোৱা এটা লেঙেৰা বুঢ়াই। কম বয়সতে বিয়া বাৰু পাতিলে যে পুৰোহিতৰ গ্লেমাৰ নোহোৱা হৈ যায়। বিবাহিত পুৰোহিতক যে কোনো ভক্তি নকৰা হয়। এইখন দেশৰ বহুত ডাঙৰ ডাঙৰ মালিকৰ মৃত্যু কিন্তু গোলামৰ হাততেই হৈছে। ছোৱালীজনীক মই আমাৰ ঘৰতে লুকাই ৰাখিছোঁ, এনেকুৱা জেগাত লুকাই ৰাখিছোঁ তোৰ মানুহে বিচাৰি চৰাত কৰি ফুৰিব, কিন্তু তাইৰ চুলি এটালো বিচাৰি নাপাব। তুমি কিয় ভাগিলা দুচকুৰে মায়া মায়া হৈ আমনি কৰা। তাৰ কাৰণে গাত এখন ফটা কাপোৰো নাথাকে। নাজানো আপোনাৰ ভাগ্যত বা সেই ফটা কাপোৰখন আছে নে নাই। মনে মনে তাক ভয় খাইছে নেকি ছাৰ?
মানুহে চব বাপৰে ইমান ভিৰ হৈছি যা সোনকালে তো গাইছ আমি এতিয়া থিয়েটাৰ চাই আহিলোঁ খুবেই ভাল লাগিছে থিয়েটাৰখন চাই আমি প্ৰস্তুতিবাক লগ কৰিম বুলি ভাবিছিলোঁ বিশেষ এটা অসুবিধাৰ বাবে নোৱাৰিলোঁ লগ কৰিব তো আমি তো গাইছ খুব আবাহন থিয়েটাৰখন খুব ভাল হৈছে আপোনালোকেও চাওঁ যাতে তো গাইছ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি কোনোবা প্ৰথম হৈছে ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো বাই বাই গাইছ